হেল্ল' গাইজ, অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এইটো দেৰি হৈছে। মই নাহৰকটীয়াত গৈছিলোঁ যে তেতিয়া তাতে পূজা চাইছিলোঁ। পূজা চাব গৈছিলোঁ, ভাবিছোঁ নাহৰকটীয়াৰ পূজা আপোনালোকক দেখাওঁ। ইয়াৰ কুকুক চাওকচোন, সি শুয়ে যায়, মানে সি নাথাকে আৰু বেছি দেৰি। মানুহৰ মাজত কেনেকুৱা হৈছে, মানে তাৰ ভাগৰ লাগিছিলে যে আমি সেইদিনা তাৰে আগদিনা আমি গৈ পাইছিলোঁ। তো এইটো পূজা মণ্ডপ হয়, এইটোও হয় আৰু আগতো আছে, দেখাই আছে আপোনালোকক। আৰু এতিয়া এইবিলাক দোকান লাগিছে, খেলা বস্তুৱে আৰু বাচ্ছাবিলাকৰ। আমাৰতো বেটাইতো নোৱাৰেই ক'বলৈ, তথাপিতো তাক এখন গাড়ী দিছে আৰু গিফ্ট। আৰু এয়া ফুলৰ দোকান, ভাল লাগিছে। আৰু এইটো মণ্ডপটো সজাইছে যে, এইটো ইমান ধুনীয়া লাগিছে। তাৰপিছত আমি এতিয়া গৈ আছোঁ। সেয়া এইটো মন্দিৰ হয় আৰু এইটো মছজিদ হয়, অলপ দূৰে দূৰে, মানে মছজিদৰ আগতে পূজা হৈ আছে, ভাল লাগিছে পৰিৱেশটো। আৰু আমি এতিয়া চাট খাব লৈছোঁ, পাপৰি চাট। তাৰপিছত ৰিহানে ৰখিয়ে আছে খাবলৈ, সি বাৰ্গাৰ খাইছে।